সমষ্টি লাগিবই ওদালগুৰি সমষ্টি লাগিবই ওদালগুৰি লোকসভা সমষ্টি লাগিবই ওদালগুৰি লোকসভা সমষ্টি লাগিবই We want justice We want justice We want justice constituency create ওদালগুৰি লোকসভা constituency create ওদালগুৰি লোকসভা constituency আমাক ওদালগুৰি লোকসভা সমষ্টি লাগিবই আমাক ওদালগুৰি লোকসভা সমষ্টি লাগিবই আমাক ওদালগুৰি লোকসভা সমষ্টি লাগিবই Justice We want justice Inkılap zindabad Inkılap zindabad আমার দাবি মানি নললে শান্ত নহওঁ আমাৰ দাবি মানি নললে শান্ত নহওঁ ভাষা নাইকিয়া হৈ গৈছে যে BTC-খন ইমান চেক্ৰিফাইচ কৰি পেলাই BTC-খন ক্ৰিয়েট কৰা হ'ল BTC ক্ৰিয়েট কৰাৰ পাছত আমি এটা ভাবিছিলোঁ যে আমি আন্দোলন নকৰোঁ খুব মানে শান্তিৰে আমি জীৱন যাপন কৰিব পাৰিম কিন্তু আজি দেখিছোঁ পুনৰাই ৰিডিমাৰ্কেশ্যনৰ নামত BTC অঞ্চলত 5টা বিধানসভা সমষ্টিক লৈ পেলাই যিটো মানে ডিপ্ৰাইভ কৰিবলৈ লৈছে এইটো আমাৰ কাৰণে বৰ মানে সহ্য কৰিব নোৱাৰা বিষয় হৈ পৰিছে তো আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াক বিশ্বাস কৰোঁ তেওঁ নিশ্চয় তেওঁৰ ইনিচিয়েটিভত কিছু কাম কৰিব পাৰিব কাৰণ ইয়াৰ আগতে তেওঁ আমাৰ গৰুখুটিৰ দৰে জাগাত মানে যিবিলাক মানে দখলদাৰী আছে তেওঁলোকক মুক্ত কৰি দিছে কাজিৰঙাত মানে মুক্ত কৰি দিছে তো শিলাসাগৰত তেওঁ মুক্ত কৰি দিছে বহুত ডাঙৰ কাম কৰিব পাৰিছে গতিকে আমি মুখ্যমন্ত্ৰীক এইটোৱে মানে অনুৰোধ জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰীৰ দ্বাৰাই ইলেকশ্যন কমিশ্যনক মানে লৈ পেলাই আমাৰ যিটো ওদালগুৰি পাৰ্লিয়ামেণ্টাৰী চিট এই পাৰ্লিয়ামেণ্টাৰী চিট আমাক লাগিবই আৰু কোনো দিনে আমি BTC বাকী হিচাপে দৰং লোকসভা সমষ্টিক আমি মানি ল'ব নোৱাৰোঁ আৰু বাৰে কৈছোঁ দৰং লোকসভা সমষ্টি আমি মানি ল'ব নোৱাৰোঁ আমাক ওদালগুৰি চিটটো লাগিবই গতিকে আজি আপোনালোকৰ এই মিডিয়াৰ থ্ৰুৱেদি আমি অনুৰোধ জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে আপুনি আমাক অলপ সহায় কৰক আমাৰ BTC বাকীৰ মুখলৈ আপুনি অলপ চাওক আমাক মানে আমি যি ধৰণে আপোনাৰ পৰা আমাৰ বিশ্বাস আছে আমাকো আপোনাৰ আপুনি আমাক বিশ্বাস লৈ পেলাই কাম কৰক আমি আপোনাক ধন্যবাদ জনাম আমাক ওদালগুৰি চিট লাগিবই হয় আজি আমাৰ ওদালগুৰি পাৰ্লিয়ামেণ্টাৰীসকলে এটা ডিমাণ্ড কমিটিৰ সহযোগত আজি 3টা জাগাত আমি ধৰণে কাৰ্যসূচী লোৱা হৈছে ওদালগুৰি সাব ডিভিজন ভেৰগাঁও সাব ডিভিজন আৰু তামুলপুৰ সাব ডিভিজন আমাৰ আজিৰ যি 2 ঘণ্টা ধৰণে কাৰ্যসূচী এইটো মূল বিষয় হ'ল যেহেতু আমাক ওদালগুৰি পাৰ্লিয়ামেণ্টাৰী চেক আমাক লাগিবই কাৰণ আজি এইটো 6 শিডিউল এৰিয়া আজি বিটিআৰ অঞ্চলত এটাই মাত্ৰ 6 শিডিউল এৰিয়াত আজি বসবাস কৰি আছোঁ ওদালগুৰি পাৰ্লিয়ামেণ্টাৰী চেক আমাক লাগিবই কাৰণ এইটোৱে আমি ক'ব লাগিব যদি ডিফু এটা কনষ্টিটিউশ্যন হ'ব পাৰে 6টা LICক লৈ পেলাই আমাৰ ওদালগুৰি কনষ্টিটিউশ্যন আণ্ডাৰত মানে 6টা LIC মানে প্ৰাপ্য হয় সেইকাৰণে আমি ডিমাণ্ড কমিটিয়ে আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আমাক ডিপ্ৰাইভ কৰা হৈছে এইটো ইনজাষ্টিছ কৰা হৈছে সেইকাৰণে আমি আমাৰ আন্দোলন আজি 2 ঘণ্টা কাৰ্যসূচী মানে লৈ পেলাই আমি আগধৰাৰ কাৰণে আজি আগবাঢ়িছোঁ ইয়াৰ বিপৰীতে যদি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যদি আমাক যি অধিকাৰ এইটো অধিকাৰ যদি আমাক প্ৰাপ্য নকৰে বা আমাক আমাৰ যি ডিমাণ্ড অফ ওদালগুৰি পাৰ্লিয়ামেণ্ট এইটো যদি আমাক ঘূৰাই নিদিয়ে আমি তেতিয়ালৈকে শান্ত নহওঁ আমাৰ ডিমাণ্ড কমিটি সদায় আমাৰ আন্দোলন লৈ যাম আৰু ইয়াৰ কাৰণে আমি 3 জুলাইত আমাৰ কনষ্টিটিউচি আমাৰ 6টা কনষ্টিটিউচি হৈছে এতিয়া গড়েশ্বৰ তামুলপুৰ ভেৰগাঁও ওদালগুৰি মাছবাট আৰু টংলা আমি একেলগে 3 জুলাইত আমি কনষ্টিটিউচিলৈ আমি ধৰণৰ কাৰ্যসূচী লোৱা হৈছে সেইকাৰণে আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি মানে খুকিয়াই দিব বিচাৰিছোঁ আমাক ইনজাষ্টিছ কৰা হৈছে ট্ৰাইবেল এৰিয়াত 6টা LIC লৈ পেলাই কিয় আমাক এটা পাৰ্লিয়ামেণ্টাৰী চেক বনাব নোৱাৰে এইটোৱে আজিৰ 2 ঘণ্টা ধৰণৰ কাৰ্যসূচী আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি খুকাই দিব বিচাৰিছোঁ চৰকাৰক লৈ এইটো আমি বিৰোধিতা কৰিব বিচৰা নাই এইটো দায়িত্ব হ'ল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া
তেখেতৰ এই দায়িত্ব সেইকাৰণে আমি তেখেতক পুনৰ নিৰ্ধাৰণ কৰাৰ কাৰণে আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি জনাব বিচাৰিছোঁ আমি ইয়াতে চৰকাৰক জগৰীয়া কৰিব বিচৰা নাই আমাৰ দায়িত্বটো হ'ল বা আমি যাৰ পৰা বিচাৰিব লাগে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই সি কামটো কৰিছে তেখেতে সি কাম আমাক ওদালগুৰি পাৰ্লিয়ামেণ্টাৰী চেক হিচাপে আমাক ঘূৰাই দিব লাগে সেইটোকে আমি আজিৰ যি 2 ঘণ্টা ধৰণৰ কাৰ্যসূচী এই যোগেদি আমি সকীয়াই দিব বিচাৰিছোঁ হয় আমি পৰৱৰ্তী কাৰ্যসূচী যিহেতু মই অলপ আগতে কোৱা হৈছে আমি মানে অহা 3 জুলাইত আমি যিখিনি আমাৰ সমষ্টি 6টা সমষ্টিত আমি মানে দিনজোৰা কাৰ্যসূচী আমি লোৱাৰ কাৰণে ঠিক কৰা হৈছে আৰু ইয়াৰ সলনি যদি নহয় আমি দিল্লী পৰ্যন্ত যাওয়াৰ কাৰণে আমাৰ যি ডিমাণ্ড কমিটি আমি এইটো কাৰ্যসূচী লোৱা হৈছে হয় আজি আমি ওদালগুৰি ফৰ HPC ডিমাণ্ড কমিটিয়ে আজি ওদালগুৰি পাৰ্লিয়ামেণ্টাৰী চেক লৈ আজি আমি 3টা জাগাত আন্দোলন কৰা হৈছে ওদালগুৰি সাব ডিভিজন ভেৰগাঁও সাব ডিভিজন আজি আৰু তামুলপুৰ সাব ডিভিজন আমি এইটোৱে ক'ব বিচাৰিছোঁ আমাৰ যি নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা ৰাভা ছাত্ৰ সন্থা ট্ৰাইবেল সংঘ লগতে আমাৰ হাৰিমু আফাদ আজি এই কাৰ্যসূচী HPC ডিমাণ্ড কমিটিত আমাৰ অৰ্গেনাইজ কৰিছিলে আপছু বড়ো সাহিত্য সভা ৰাভা সাহিত্য সভা ৰাভা ষ্টুডেণ্টছ ইউনিয়ন বৰ্মন কছাৰী হাজং এনেকৈ বিভিন্ন ধৰণৰ ট্ৰাইবেল সংগঠনসমূহে লগ লাগি আজি যি 2 ঘণ্টা অৱস্থান ধৰ্ম কাৰ্যসূচী এই কাৰ্যসূচীৰ মেইন উদ্দেশ্য হৈছে ওদালগুৰি যি লোকসভা সমষ্টি এই ওদালগুৰি লোকসভা সমষ্টিক আমি এটা 6 দলৰ ভিতৰত বিচাৰিছোঁ 6টা সমষ্টি একেলগে কাৰণ উদাহৰণ হিচাপে আছে অসমৰ ডিফু সমষ্টি কাৰ্বি আংলং আৰু যিটো ডিমা হাছাৰ একেলগে 6টা সমষ্টি লগ লাগি মানে 6 দল এৰিয়াত মানে এটা লোকসভা সমষ্টি গঠন কৰা হৈছে ঠিক তেনেকুৱা ধৰণৰ এটা ওদালগুৰিতো যাতে ওদালগুৰি নামেৰে এটা লোকসভা সমষ্টি গঠন কৰে আমি এই ডিমাণ্ড কমিটিৰ দ্বাৰা আমি নিৰ্বাচন আয়ুক্ত ভাৰতৰ নিৰ্বাচন আয়ুক্তক আমি এই কাৰ্যসূচীৰ জৰিয়তে জনাব বিচাৰিছোঁ